নমস্কাৰ বন্ধুসকল, মই তাইপ আপোনালোকে চাই আছে তাইপ আছাম ব্লগ। আৰু গাইজ আজি ভিডিঅ'টো বিশেষ কাৰণত বনোৱা হৈছে। আৰু গাইজ মই এই দুদিন ভিডিঅ' দিব পৰা নাই কাৰণ এটা ব্যস্ততা আছোঁ মই। আৰু গাইজ মই স্কুলো গৈ আছোঁ, এতিয়া মই যদি ভিডিঅ' দিব পৰা নাই, যোৱাকালি ভিডিঅ' দিব পৰা নাই। আৰু গাইজ মই 1 জানুৱাৰীৰ পৰা মই কৈছিলোঁ আপোনালোকক মই ডেইলি ভিডিঅ' দিম বুলি। আৰু গাইজ এতিয়া মই ডেইলি দিব নোৱাৰিলোঁ, এদিন গেপ পৰি গ'লগৈ। আৰু গাইজ এতিয়া আকৌ আজিৰ পৰা তাৰমানে আজি এদিন ক্ষতি হৈছে। আৰু গাইজ আজিৰ পৰা আকৌ মই ৰাতিয়ে ভিডিঅ'টো বনাইছোঁ, অকণ বেয়া হ'লেই হ'ব। আৰু গাইজ মই এতিয়া ঘৰতে বনাইছোঁ। মোৰ গাইজ মই মিছা নাই আকৌ, মোৰ মোবাইলৰ কেমেৰা একদম বহুত বেয়া, তথাপিতো মই এনেকৈ ভিডিঅ' চিডিঅ' বনাওঁ। আৰু গাইজ আপোনালোকক মই দি যাওঁ, আপোনালোকে মোৰ ভিডিঅ'ৰ পৰাও কিবা এটা কি বেয়া নাজানো আৰু আনন্দিত কিবা এটা হয় আৰু ভিডিঅ' দিওঁ আপোনালোকে চাই নাই। আমাৰ গাঁৱৰ জেগা চুকে কোনে যদি নেদেখে সেইবিলাক দুখাওঁ। আৰু গাইজ ইমানতে ভিডিঅ' নৰখাওঁ। আৰু গাইজ আপোনালোকে মোক ইউটিউবত বহুতখিনি ছাপোৰ্ট কৰিছে, ধন্যবাদ। 2000 ছাবস্ক্ৰাইবাৰ হৈ গ'ল। আৰু গাইজ মই অহাকালিৰ পৰা মই অকণমান ভাল ভিডিঅ' দিম বুলি অকণমান চাইছোঁ। আৰু গাইজ সদায় এটা নহ'লে দুটা, মই এতিয়া দুটাকৈ ভিডিঅ' দিম বুলি ভাবিছোঁ। কি হয় নাজানো, টাইমটো নোকোলাই, ৰাতিপুৱা ভিডিঅ' কেনেকৈ দিম আৰু ভাটিবেলা কেনেকৈ দিম। আৰু গাইজ এনেকৈ আপোনালোকে ছাপোৰ্ট কৰি যাব, ছাপোৰ্ট কৰি গ'লে মোৰ ভাল লাগি যায় আকৌ ভিডিঅ' এটা বনাবৰ কাৰণে। আৰু গাইজ যোৱাবাৰ যিটো সেইদিনাখন লাষ্ট ভিডিঅ'টো মই আপলোড দিছিলোঁ, সেইটো ভিডিঅ'ত ভিউজ নাই কাৰণে মনটো বেয়া লাগি গ'ল। আৰু তেতিয়া মই ভিডিঅ'টো বনাবৰ কাৰণে অকণ উৎসাহিত নহ'লোঁ। আৰু গাইজ এনেকৈ 2000 ছাবস্ক্ৰাইব কৰিছে, আৰু যাতে অকণমান ছাবস্ক্ৰাইবটো হৈ থাকিব, ভিউজটো লাইকটো হ'লে কিবা এটা ভাল লাগে, অকণমান ভিউজ পোৱা যায়। আপোনালোকৰ কাৰণে মই বহুত কষ্টকৈ এটা ভিডিঅ' বনাওঁ। এটা ভিডিঅ' বনালে কমে 400-500 মোৰ নেট যায়। আৰু এডিট কৰিব আছে, এডিটটো মই ইমান ভালকৈ নাজানো। যেতিয়া মই অকণমান এতিয়া গাইজ মই আগাগি কৈছোঁ, মোৰ মোবাইলটো যিটো এইটো 2GB মোবাইল হ'লেও বহুতখিনি কাম কৰোঁ এইটো মোবাইলত। আৰু গাইজ মই তাৰমানে এদিন ব্লগ এটা ভালদৰে বনাম, মোৰ ঘৰ যিমানখিনি আছে মই গোটেইখিনি ক'ম। আৰু গাইজ ভিডিঅ'টো ইমানতে হ'লোঁ। আৰু গাইজ ইনষ্টাগ্ৰামটো যদি এতিয়ালৈ ফ'ল' মাৰা নাই, ফ'ল' মাৰি দিবগৈ। তাইপ খান 160 আপোনালোকৰ স্ক্ৰীণত আহি আছে, এতিয়াকৈ ফ'ল' মাৰক। আৰু গাইজ ভিডিঅ'টো যদি চাই ভাল লাগিলে অকণমান শ্বেয়াৰ কৰি দিব। আৰু গাইজ ইমানতে জয় অসম।